নিশ্চয় এই দিনটোত এই পবিত্ৰ থানত যিসমূহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে মনস্থ কৰা হৈছে সকলো কাৰ্যসূচী যেন পৰম পিতাই নিয়াৰিকৈ পালন কৰাৰ সহায় কৰে তাৰে কামনা কৰিছোঁ। এই ক্ষেত্ৰতে মই আপোনালোকৰ ওচৰত এই পবিত্ৰ স্থান সম্পৰ্কে মোৰ মনৰ যি অনুভৱ সেই অনুভৱখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিব খুজিছোঁ। এই স্থানৰ যি মহাত্মা এই সম্পৰ্কে আমি সৰু কালিৰ পৰাই বিভিন্ন ধৰণৰ কথা শুনি আহিছোঁ আৰু আজিৰ পৰা 7 বছৰ আগলৈকে এই পবিত্ৰ স্থানখন উক্ত অৱস্থাত আছিল বুলিয়েই আমি বহু পৰিমাণে জানি আহিছিলোঁ। আমাৰ শিশুকালৰ পৰাই আমি এই স্থানৰ ওচৰলৈকে আমাৰ এই কৃষিভূমি থকা সূত্ৰে আমি আহি যিখিনি কথা গম পাইছিলোঁ সেই সম্পৰ্কে অকণমান আপোনালোকৰ লগত আমাৰ এই শ্ৰদ্ধাৰ উদ্যোক্তাসকলে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আমাৰ তৰফৰ পৰাও যদি কিবা সহায়ৰ প্ৰয়োজন আমি নিশ্চয় সেইখিনি সহায় আগবঢ়াম। আৰু এই কথাখিনিকৈ মই আমাৰ শ্ৰদ্ধাৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকক ভগৱানে তেওঁলোকক সুস্বাস্থ্য প্ৰদান কৰক, দীৰ্ঘায়ু কৰক, যাতে তেওঁলোকে এই পবিত্ৰ থানখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে একেলগে তেওঁলোক লাগি থাকিব পাৰে। যিসকল শ্ৰদ্ধাৰ ভক্তপদ ৰাইজে সমবেত হৈছে তেওঁলোকৰ ভগৱানে মনোবাঞ্ছা পূৰণ কৰক, মা কামাখ্যাই মনোবাঞ্ছা পূৰণ কৰক। আৰু এই কথাখিনিকৈ মই আজিৰ দিনটোৰ সকলো কাৰ্যসূচী সফলতাৰ ৰূপায়ণ হওক তাৰে কামনা কৰি আজিৰ এই পবিত্ৰ কাৰ্যসূচীটো এই বন্দিভোজন কাৰ্যসূচী ৰূপায়ণ হোৱা বুলি মই ঘোষণা কৰিছোঁ। আজি বৰপুত্ৰ জগতে আছে আমাক যিখিনি কথা শব্দৰ ওপৰত ব্যাখ্যা কৰিব আমি নোৱাৰিম। মানুহে গা ধুলে পাপ ক্ষয় যায় আৰু দান দিলে মহাপুণ্য, দানৰ ফল অৰ্থলে নাযায়। মহামায়াই কামাখ্যা থানৰ পৰা ক'লো। অহাবাৰ আনন্দীপাৰাৰ বিপুল শৰ্মাই ভোগ এটা দিব। সকলোকে আমি পানী তোলা জল অনায়ন কাৰ্যসূচীত অংশ ল'বৰ বাবে আমি আহ্বান জনালোঁ। ভিতৰত কোনো মানুহ নাথাকিব, সকলো ওলাই যাব দেই। আমি ভক্তসকলক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোক ভিতৰত নাথাকিব, সকলো যাওক। আমাৰ ৰভাকৈ তাতে লেখা গৈছে আপোনাৰ হ'ব। আপোনাৰ এইটো লিখকচোন, এইটো লিখক নামটো জুমি কুমাৰ 51 টকা। জুমি অজ্ঞাতি নমস্কাৰ।